কেতিয়াবা কিয় জানো এনেকুৱা হয় একো কথা নাথাকে কিন্তু মনটো বেয়া লাগি থাকে আজিও মোৰ গোটেই দিনটোৱে ৰাতিপুৱাৰ পৰাই মনটো কিবা বেয়া লাগি আছিলে ভিডিঅ' নবনাওঁ বুলি ভাবিও তাৰপিছত বনালোঁ যে আপোনালোকৰ লগত অকণমান কথা পাতিলে কিজানি মোৰ মাইণ্ডটো ফ্ৰেছ হ'ব অলপ মনটো ভাল লাগিব সেইকাৰণে মই আম খোৱা বুদ্ধিৰে এনেকৈ ভিডিঅ'টোৱে বনালোঁ আৰু তেতিয়া আমখিনি খালোঁ খাই ইয়াত তেতিয়াৰ পৰা একো খোৱা নাই আৰু এয়া গধূলি ইমান সময় চোতালখনত বহি আছোঁ ভাল লাগিব বুলি কিন্তু একদম মনটো একদম ভাল লগাই নাই কিয় নাজানো এয়া কিয় এনেকুৱা হয় জানেনে যদি পৰিয়ালৰ গোটেইকেইটা যদি একলগ হৈ নাথাকে অ'ত এটা থাকে ত'ত এটা থাকে তেতিয়াহ'লে টেনশ্যনবিলাক আহি যায় সেনেকুৱা কথা কিন্তু মোৰ আজি বিশেষ একো টেনশ্যনো নাই কিন্তু মোৰ ৰাতিপুৱাৰ পৰাই মনটো বেয়া বহুত সময় সেনেকৈ ৰিলেক্স হ'বৰ কাৰণে চেষ্টা কৰিলোঁ চোতালতো বহিলোঁ কিন্তু নাই মনটো কিবা ভালে লগা নাই কিয় নাজানো এতিয়া বহি বহি একদম কিবা লাগি মোৰ মাথাটো একদম ওজন হৈ গৈছে সেনেকুৱা হৈছে আৰু এতিয়া বনাই ল'লোঁ একাপ চাহ ভাবিলোঁ চাহ একাপ খাই লওঁ আৰু বনালোঁ আজি মালপোৱা বিস্কুট কিমান খাম বহুত দিন এয়া মালপোৱা বস্তুটো বনোৱা নাছিলোঁ আজি বনালোঁ বনাই পেলাই এতিয়া চাহকাপ বাকি লৈছোঁ চাহকাপ বাকি খাই সোনকালে অকণমান ভাত বনাব লাগিব কাৰণ ৰাতিপুৱা 10টাতে মই ভাত খোৱা অকণমান ভাত খাব লাগিব ৰাতি চিম্পুলকৈ হ'লেও আৰু যদি নাখাওঁ ৰাতিপুৱালৈকে দুৰ্বল লাগি যাব এতিয়া মই চাহখিনি খাই লওঁ এতিয়া আহিলোঁ পাকঘৰত অকণমান বনাওঁ চিম্পুলকৈ এয়া দেখিছেনে এয়া কি একদম ঘৰৰে জাহাজী কল ইয়াৰে দুটা কল আজি মই এনেকৈ বাকলি গুচাই বইল কৰি লওঁ আৰু বইল কৰি পেলাই আজি বনাম কণীৰে এয়া কণী বনাম এয়া বইল কলেৰে এয়া কণী বনাম বনোৱাবিলাক নেদেখাওঁ আৰু ভাজি মই এয়া ভেন্দি এয়াই বনাম একদম চিম্পুল ভাতখিনি হৈ গ'ল এতিয়া জল্দি বাঢ়ি লওঁ আৰু জল্দি খাই লওঁ কাৰণ মই শুলেহে মোৰ আজি গাটো আৰু মনটো ৰাতিপুৱালৈকে ভাল লাগিব এতিয়া ভাতখিনি বাঢ়ি লওঁ একদম চিম্পুল বিশেষ একো নাই কণী এনেকৈ জাহাজী কলেদি বনাই খাবচোন খুব ভাল লাগে কিন্তু মই কেতিয়াবা মাজে মাজে খাওঁ আজি সেনেকৈ চিম্পুল পটককৈ এয়া এনেকৈ বনাই ল'লোঁ আৰু বনালোঁ এয়া ভেন্দি ভাজি বিশেষ একো নাই আছে বহুত বস্তু কিন্তু একদম খাবৰ মন যোৱা নাই ভাবিলোঁ এয়া চিম্পুল কৰি আজি খাই লওঁ যিহেতু আজি গা মন একেবাৰে বেয়া এতিয়া মই এইখিনি খাই খোৱা লোৱা শেষ কৰি গোটেই পাকঘৰটো চাফা কৰি এয়া আজৰি হৈ আহিলোঁ এতিয়া শুওঁ আৰু আপোনালোকেও শুৱক কাৰণ ৰাতি হ'লে আৰু সকলোকে শুভৰাত্ৰি দিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক